আজি হ'ল বিয়া দৰাক নোৱা ধোৱা কৰিবলৈ আমি বে তৈয়াৰ কৰি আছোঁ বহুতে হয়তো বে বুলি কওঁতে বুজি পোৱা নাই বে মানে হৈছে দৰাক যিখনত গা ধোৱা হয় সেইখনক আমি বে বুলি কওঁ আৰু এইখন বনাওঁতে বহুতো কষ্ট হয় খুৰা বৰ্তাহঁতে ৰাতিপুৱাৰ পৰা এইখন বনাওঁতে ব্যস্ত হৈ আছে এতিয়া বলক ভিতৰৰ পৰা আহোঁগৈ এই বনাই আছে দৰাৰ মূৰৰ কাৰণে মালা মানে এই আকৌ সহায়িকাহে বনাইছে খুৰাই এতিয়া আমি যাম আগফালে ৰভালে আগফালে লগৰখিনিয়ে ৰভা ভৰ্তি হৈ আছে এতিয়া মাহঁত গোপিনীৰ লগত লৈছে পানী তুলিবলৈ এতিয়া দৰাক গা ধুৱাবলৈ আমি কুঁৱাৰ পৰা পানী তুলিবলৈ আহিছোঁ কামখিনি পিছে গোপিনীহে আমি দুটাই এনে লগতে আহিলোঁ সকলোৱে নাচি মেলি তামাম ফূৰ্তি কৰি আহিছে এতিয়া দৰাৰ মাকে মানে আমাৰ মায়ে পানী তুলি আছে কুঁৱাৰ পৰা এতিয়া এই পানীখিনি লৈ যাম আৰু দাদাক গৈ পেলাই গা ধুৱামগৈ আমাৰ এইখিনি নিয়ম যুগ যুগ ধৰি চলি আহিছে আৰু সকলোৱে পালন কৰি আহিছোঁ এতিয়া ঘৰ গৈ পেলাই দৰাক নোৱাবৰ সময় হ'ল নোৱাবৰ সময়ত দৰাক আৰু দৰাৰ মাকক চাৰিওফালে ঘূৰাই পেলাই গা ধোৱা হয় এইখিনি সময় চাই খুবেই ভাল লাগে এতিয়া দৰা বহা পাছত দৰাৰ মাকে মূৰত তেল দিব আৰু মাহ হালধি সানি পেলাই সকলোৱে দৰাক গা ধুৱাব সকলোৰে নিয়মবোৰ একে নাথাকে কিছুমানৰ বেলেগো থাকে এইকেইদিন বিয়া বুলিয়ে সকলোৰে মনত বিয়াত আনন্দ হ'বও দিয়কচোন 10 বছৰ পাছত আমাৰ ঘৰত বিয়া হ'বলৈ লৈছে আজিলৈ ইমানখিনি আৰু বাকীখিনি বিয়াৰ ৰিচিপশ্যনত কি হয় আপোনালোকক দেখাই আছোঁ বাকী আজিলৈ বাই বাই